নমস্কাৰ। আজি আমি যাব ওলাইছোঁ নামঘৰ। পিছে নামঘৰ আছে পল্টন বজাৰত। আমি লগৰ 4জনী লগ হৈ যাব ওলাইছোঁ। বাকী 2জনী ৰুমতে আছে, কিবা অসুবিধা হৈছে কাৰণে নাযায়, আৰু এজনী ঘৰত আছেগে। এয়া আমি আহি আছোঁ নামঘৰলৈ। এফালে দোকানত সোমালোঁ, চাকি ধূপ কিবা বস্তু ল'ব আছিলে, সেইটো ল'বৰ কাৰণে লৈ মেলি আমি আকৌ আহি আছোঁ। এয়া আহি কিনে নামঘৰ পালোহিয়ে। আপোনালোকো আহিব, ডিব্ৰুগড় ডাইৰেক্ট পল্টন বজাৰতে নামঘৰটো আছে, বহুত বেছি ধুনীয়া। এফালে আকৌ সকলোৱে চাকি লগাই আছে। আমিও এফালে ধূপ চাকি লগাই লৈছোঁ গোটেইকেইজনীয়ে। মোৰ লগত আহিছে এতিয়া দীপালী বা আৰু মানসী আৰু মৌচুমী। আমি ইয়াৰ ভিতৰৰ ভাগলৈ সোমাই আহিছোঁ। মন্দিৰটো বাহিৰৰ পৰা দেখিবলৈ যিমানেই ধুনীয়া আছিলে, ভিতৰখিনি বহুত বেছি ধুনীয়া তাতকৈ। আৰু এতিয়া আমি চাকি ধূপ লগাই আকৌ ৰুমলৈ বুলি ওলাই আহিলোঁ। আৰু এইফালে আমি আহি আছোঁ। এইখনেই হৈছে পল্টন বজাৰ, আৰু ইয়াত আজি ভাওনা আছে, বাট আমি চাব নাপালোঁ, কাৰণ আমাৰ আকৌ ৰাতিপুৱাই ডিউটি আছে যে, টোপনি ক্ষতি কৰিব নোৱাৰোঁ সেইটো কাৰণে। আৰু ৰাতিলৈ আমাৰ প্ৰগ্ৰেম এটা আছে। এয়া প্ৰগ্ৰেমটো হৈছে যে আমাৰ মৌচুমীৰ বাৰ্থডে আছে, আৰু আমি 10টা বজাত দীপালী বাই মই কেক নিব আহিছোঁ। এয়া বাৰ্থডে গালক উঠাইছে। ৰাতি 12টা বজাত বাৰ্থডে গালক উঠাই আমি কেক কটাইছোঁ লগৰ গোটেইকেইজনীয়ে মিলি পেলাই। আৰু এইফালে চাওকচোন কি হ'ল, কেক কাটোতে কাৰেণ্টটো গ'লগৈ, আৰু এই আমাৰ বাৰ্থডে গাল। এইফালে ৰাতিলৈ বাহঁত আহিলে, ভাত খোৱাকৈ মাতিছিলোঁ বাহঁতক। এয়া আমাৰ দেখিছে নহয় নাচনী বাইদেউ, অকল নাচিয়ে থাকে মানে, ভাল লাগে। আৰু এইফালে বাহঁতে আমাক চকলেট আনি দিছে, থেংক ইউ আমাক ইমান মৰম কৰাৰ বাবে। আৰু এইফালে দেখিছে নহয় আমাৰ ৰাইজে লেকচাৰ মাৰি আছে। লেকচাৰ মাৰিব পালেতো ভালেই পায় চবেই ন, লগতে ময়ো মাৰি আছোঁ বাৰু। এইফালে চকলেট খালোঁ, আৰু এতিয়া বাহঁতক খুৱাই বোৱাই ভাবিলোঁ আমি অকণমান আগবঢ়াই দিওঁ। আজিলৈ ইমানেই আছিল, বাই।